তৰমুজটোৰ ওজন কিমান মান হ'ব? 3 কিলো মান হ'ব চাগে। 3 কিলো মান হ'ব। এই যে গোল গোল হয়। তরমুজ মেরা লাল है। তরমুজ মেরা লাল है। Like blood man. তো গাইস আমি আহিছো গৌৰাং নদীত বৰ্তমান আমি মানে আজি অলপমান কাম কৰিলো তো গৰম লাগিল তো ওচৰতে নদী আছে তো ভাবিলো আমি গোটেইখিনি মিলি গাঁও ধুই আহো আৰু তাতে সেইফালে আছে মানে তৰমুজ ৰুইছে তো ভাবিলো তৰমুজ মানে টেষ্ট কৰি আহো মিঠা নে টেঙা নে কেনেকুৱা তো মানে প্ৰথমবাৰ তো চাই থাকো ভিডিঅ'টো তো ইয়া মোৰ লগত ভাগিনা আছে আপোনাৰ এক্সপেৰিয়েন্স কেনেকুৱা নদীত আহি আমাৰ একদম ভাল তো আপুনি তৰমুজ খাব না নাই মানে তরমুজ আৰু নাখালে হ'ব নেকি তৰমুজ খাবা তরমুজ খাব লাগিব ভাইটি তরমুজ খাব লাগিব তৰমুজ ডান্স কিবা ক'ব তৰমুজ ইটিং ইয়া আমাৰ নৱজ্যোতি ছাৰ বিটু ক'ত যাই আছা আচ্ছা আপোনালোকে পাইৰেটছ নেকি হা হা চুৰ কৰিবা নেকি পাছত হা মানে লুটেৰে নিচিনা লাগছে কিন্তু একদম সমুদ্ৰৰ লুটেৰা তো এয়া চাওক আমি পুৰা একদম লোকেল ড্ৰেছত আহিছোঁ একদম গামছা চামছা লৈ আহিছোঁ তো এতিয়া যাম আমি তৰমুজ খাবলৈ আৰু সেইবিলাক এই তাতে আছে জুম কৰি দেখুৱাইছোঁ তো গাইছ আমি এতিয়া তৰমুজ চুৰ কৰিব আহিছোঁ তো এইবিলাক চাওক এই যাই আছে পুৰা আজি কি হয় চাওক কেনেকৈ তৰমুজ খাওঁ আমি তো চুপচাপে যাই আছে তো এইবিলাক চাব পাৰিছে তৰমুজ আমাৰ গৌৰাং নদীত হৈছে তো এইবিলাক আজি গোটেইখিনি লৈ যাম গোটেই মানে অলপ এনে দুই এটা টেষ্ট কৰিম এইছে তৰমুজ গোটেইখান একদম পুৰা একদম লোকেল তৰমুজ হৈছে তো এয়া এতিয়া তেওঁলোকে যাই আছে কি হ'ল তৰমুজ গোটেই তৰমুজ এইবিলাক চাওক গোটেই মাখা তৰমুজ একদম লোকেল আৰু এইফালে খেদি ৰাখিছে কোনেও যাতে আহিব নাপায় তো চাব পাৰিছে পাৰ্টনাৰ অ' পাৰ্টনাৰ বন্ধু come here এই চাওক ইয়াতে টেণ্ট বনাইছে তেওঁলোকে মানে ইয়াৰ পৰা পহৰা দিয়ে যাতে তৰমুজবিলাক কোনো চুৰি কৰি লৈ নাযায় তো আমি আহিছোঁ আমি বাৰু চুৰ নকৰোঁ চুৰ কৰিবলৈ অহা নাই কিন্তু মানে কথা হৈছে আমি সুধি কেনে খাম আৰু যদি মানুহ নাই তো লৈ যাম আৰু উপায় নাই তাৰপিছত আহি কেনে পইচাটো দি যাম এইবিলাক চাব পাৰিছে গোটেই তৰমুজ মোটামুটি হাজাৰ মান হ'ব তৰমুজ হাজাৰ আছে তৰমুজ তো এইবিলাক চাব পাৰিছে এইবিলাক একদম লোকেল চাওক কিমান ডাঙৰ হৈছে কাকা আৰু কিবা আছে নেকি তৰমুজৰ বাহিৰে এইটাই দেখি পটল মাল আর গোল মাল আচ্ছা এটা অলপ বেলেগ না ভ্যারাইটিটা এইটা পটল কয় এটা আচ্ছা আচ্ছা পটল এইটা কয় গোল আচ্ছা এইগুলা করি গোল মানে কত মান হ'ব কিমান মান হ'ব হাজাৰ হ'ব না হাজাৰ মান হ'ব বেছি হ'ব কেই বিঘা মান হ'ব ইয়াতে টোটাল এইখিনিতে এই যে ঝান্টিগাৰা থাকি আচ্ছা এই যে সেন্ট্ৰেল হা হা লোটা হা তার উপরে থাকি আচ্ছা এই মুসুরিটা আচ্ছা এটা থেকে কেইজন মানুহে কৰিছে এতে তিনখান টাল তিনখান আছে হ্যাঁ আচ্ছা ৰাতি থাকে হ্যাঁ রাতি থাকে আচ্ছা মোটামুটি মার্কেটত দিছে না মানে বেচাইছে না নাই বেচাইছে কতমান বেচাইছে আসলটা হচ্ছে এখন যেটা হবো এটা হে আমার আচ্ছা ঠান্ডা
তো এইটো ইয়াতে ইগলু টেণ্ট বনাইছে তো ইয়াৰ ভিতৰতে থাকে ৰাতি পোহৰা দিয়ে আৰু এইখন দৌৰা ফিল্ড হয় This is mini field, that is big field. য়েছ আৰু এইটো কি পুখুৰী নেকি এটা পুকুরি আচ্ছা এটা তোমার ধুবড়ি ডিস্ট্রিক্টের পুকুরি ধুবুৰী ডিষ্ট্ৰিক্ট ওই যে আচ্ছা 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 এরিয়া করে পুকুরি গাছ পুকুরি গাছ তো গোটেই ধুবুৰী ডিষ্ট্ৰিক্ট আচ্ছা আর এটা হল বিটিসি কোকরাঘাট বিটিচি কোনখিনিৰ পৰা এই যে পুকুরি গাছ থাকে এফটি পরে বিটিসি আচ্ছা এই বগৰী গাছৰ সেই বগৰী গাছটোৰ পৰা তার মানে সেইখিনি বিটিচি পৰে এইখিনি গেলে বিটিচি বিটিচি মানে বৰ্তমান বিটিচি নাই বিটিআৰ হৈছে বৰ্তমান বিটিআৰ মানে বিটিআৰ মানে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নিউ একৰ্ড হ'ল যে সেই অনুযায়ী আৰু এইবিলাক গোটেই তৰমুজ চাওক কিমান বহুত হাজাৰতকৈ বেছি আছে হাজাৰ তৰমুজ আৰু 3-4জন মানুহে মিলি গাইছে আৰু এইবিলাক আমি আছোঁ আমি গোটেই মাখা আজি আহিছোঁ আজি এক্সপ্ল'ৰ কৰিম গোটেই গৌৰাং নদী এইখন হৈছে গৌৰাং নদী আৰু সেই তাতে আছে গৌৰাং ব্ৰিজখন যিখনে কোকৰাঝাৰ যায় আমি এতিয়া নাযাওঁ ইফালে এই খুৰা আমাৰ কাৰণে তৰমুজ লৈ আহি আছে তো তৰমুজটো আমি ইয়াতে চাম কেনেকুৱা ধৰণৰ টেষ্টটো আৰু আমাৰ লগৰ এইকেইটা কিবা কৈ দিয়া হেল্ল' Thanks for the তৰমুজ তৰমুজক ইংৰাজীত কি কয় ৱাটাৰমেলন পাহৰি গৈছা পাঁচজনে খাবি হা আচ্ছা এইটো এই খুৰাই আনিছে থেংক ইউ খুৰা তো আমি এতিয়া এইটো টেষ্ট কৰিম সেইফালে যাম ফ্ৰী জেগা তো এতিয়া আমি তৰমুজটো টেষ্ট কৰিম কেনেকুৱা আৰু আপোনালোকৰ যদি লাগে তো ইয়াতে আহি যাব বহুত আছে একদম লোকেল পুৰা পিয়ৰ আপোনালোকে খাই চাগে ভাল পাব তো আৰু ৰিচেণ্টলি অষ্টমীৰ মেলা আহি আছে ইয়াতে আমাৰ অষ্টমী হয় এই ওচৰতে এইফালে অষ্টমী 16 তাৰিখ হয় না হা বহাগৰ 3 তাৰিখ হয় নেকি বহাগৰ 3 তাৰিখে হ'ব আজি 11 তাৰিখ না আজি 11 তাৰিখ ইংৰাজীৰ আজিতো ঈদ আছে আমার ঈদ হয়ে যায় আজি ঈদ আছে না দে ঠিক আছে খুৰা আহোঁ আমি তেতিয়াহ'লে আমি এতিয়া যাওঁ আৰু নদীৰ পাৰত যাই কিনে আমি তৰমুজটো খাই ল'ম জয় আই অসম জাষ্ট লুকিং লাইক এ ৱাও য়েছ তৰমুজটোৰ ওজন কিমানমান হ'ব 3 কিলোমান হ'ব নহয় 3 কিলো আপুনি মিছা কথা কৈছে সঁচা মই এবাৰ চাওঁ এই হয় 3 কিলোৰ বেছি হ'ব প্ৰায় 5 কিলো মানে হ'ব চাগে বহুত ডাঙৰ দিছে কিন্তু আৰু এই আমাৰ এই ছাৰ আমাৰ কি কৰি আছে ইয়াতে জুবিনদাৰ আমাৰ ইয়ালি গান গাই আছে আজি তো গাইজ এয়া চাওক আমাৰ মটু মটু ছাৰ কি বহুত জ্যাদা ভাৰী হে এইটো লৈ লোৱা এইটো আমাৰ গৌৰাং নদী এইফালে চাওক বৰ্তমান পানী নাই শুকাই গৈছে গোটেই বালিচৰ অলপমান ধুই লৈ আহা অলপমান এইটো ধুই লৈ আহা পানীত মোবাইলটো ইয়াক দিয়া কোনোবাক মোবাইলটো দিয়া ঠিক আছে বঢ়িয়া ভালকৈ ধুই লোৱা বঢ়িয়া আছে চেণ্ডেলযোৰ খুলি থৈ যোৱা না বঢ়িয়া বেছি দূৰত যাব নালাগে অ'কে তো এতিয়া আমি তৰমুজটো খাম তৰমুজ অনা টেকনিক্সটো কেনেকুৱা বঢ়িয়া আছে এই আমাৰ নিউ টেকন'লজি আমাৰ গাঁওখন চা না বেলেগ ধৰণৰ যাব হা যাব রে বঢ়িয়া কৈছে না নাই এইবাৰ ধুবা যাব
এইটো চাওক একদম লোকেল মজা আছে তো মিঠা আছে নে নাই এতিয়া টেষ্ট কৰিব লাগিব অলপ টেষ্ট কৰি চাচোন ভাইটি ধুব লাগছিল এতে বেয়া হ'ল এই ধুব নালাগে ধুবাই লেতেৰা পানীত ধুবি নেকি তে পাগলা কেনেকুৱা মিঠা আছে নেকি হা আছে তই মানে কাম নাই মানে ইমান নাই চলি যায় তো এতিয়া আমি টেষ্ট কৰিম বঢ়িয়া আছে ধুব নালাগে ডান্স লেতেৰা তলটা দৰকাৰ নাই না মজা কিটা লাগছিল মজা এই যে গোল গোল হয় তরমুজ মেরা লাল হে তরমুজ মেরা লাল হে লাইক ব্লাড ম্যান ব্লাড বঢ়িয়া আছে রে বঢ়িয়া